হেল্ল' এণ্ড স্বাগতম দোস্ত। আজি মই লৈছোঁ আপোনালোকৰ বাবে 8টা নহয় ছৰি 6টা ইণ্টাৰেষ্টিং লাভ ফেক্টছ মানে লাভৰ ওপৰত কেইটামান তথ্য যিকেইটা তথ্য থাকিব মনোবিজ্ঞানিকৰ মতে মানে মনোবিজ্ঞানিকে প্ৰভাইড কৰা মানে মনোবিজ্ঞানীসকলে বহুতো ষ্টাডি আৰু বহুতো ৰিচাৰ্চৰ পৰা গম পোৱা তথ্য। চ' এইবোৰ তথ্য আপুনি আজি জানি থওক। আগতে কৈ থওঁ যে এইবোৰ তথ্য মই বনাই দিয়া তথ্য নহয়। এইবোৰ তথ্য বহুতো জনা লোকে আৰু বহুতো ৰিচাৰ্চ কৰা সকলে দিয়া তথ্য। চ' আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব, স্কিপ নকৰক। তথ্য নম্বৰ 6, যদি এজন ল'ৰাই কোনো ছোৱালীৰ লগত কোনোবা এজন ছোৱালীৰ লগত মিলিজুলিব বিচাৰে মানে মিলজুল কৰিব বিচাৰে, তেতিয়াহ'লে ল'ৰাজনে সেই ছোৱালীজনীৰ বডি লেংগুৱেজটো গুৰুত্ব দিব। মানে বডি লেংগুৱেজ কেনেকুৱা সেইটো চাব। আৰু যদি সেই ছোৱালীজনীক তেওঁ নিজৰ কৰিব বিচাৰে বা নিজৰ জীৱন সংগী কৰিব বিচাৰে, তেন্তে সিৰ বাবে সেই ছোৱালীজনীৰ চেহেৰা মানে সেই ছোৱালীজনীৰ মুখখন সেইখন সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হ'ব তাৰ বাবে। এইটো মই কোৱা কথা নহয়, বহুতো ৰিচাৰ্চৰ পৰা গম পোৱা যায় এইটো কথা। তথ্য নম্বৰ 5, প্ৰেম ভালপোৱা এইবোৰ প্ৰকৃততে নিচাৰ দৰে। মানে মদ ড্ৰাগছ এইবোৰ খাই মানুহে যিটো ফিল কৰে, যিটো অনুভৱ কৰে, ভালপোৱাও তেনে এক অনুভৱ বুলি বৈজ্ঞানিকসকলে মানে কৈছে। ড্ৰাগছ মদ যেনেকুৱা এডিকশ্যন, ভালপোৱাও এটা এনেকুৱা এডিকশ্যন। হয়তো বহুতে এক্সপিৰিয়েঞ্চ কৰিছে যিয়ে সঁচাকৈ ভাল পাইছে। হয়নে? ইণ্টাৰেষ্টিং টপিক। তথ্য নম্বৰ 4, যদি আপুনি অকলে থাকে বা যেতিয়া আপুনি অকলে থাকে বা অকলশৰীয়া অনুভৱ কৰে, তেতিয়া আপুনি এটা কাম কৰক। আপুনি তেতিয়া আপোনাৰ প্ৰেমিকা বা আপোনাৰ প্ৰেমিক তেখেতৰ ফটোখন উলিয়াই লওক আপোনাৰ মোবাইল ফোনত আৰু সেই ফটোখন চাওক। নিশ্চয় আপোনাৰ মনটো বহুত ভাল লাগি যাব, কাৰণ সেই ফটোখন চোৱাৰ লগে লগে আপোনাৰ মনত এটা এনেকুৱা কেমিকেল ৰিলিজ হয় যাৰ ফলত আপোনাৰ মনটো খুব ভাল হ'বলৈ ধৰে আৰু দুখৰ পৰা আৰাম দিয়া শক্তি সেই ফটোখনত থাকিব। নিশ্চয় কিবা এটা ভাল লাগে। নিশ্চয় আপোনালোকৰ মাজতো কোনোবাই এক্সপিৰিয়েঞ্চ কৰিছে, নহয়নে বাৰু? তথ্য নম্বৰ 3, হাগ মানে হিন্দীত ক'ব লাগিলে গলে মিলনা। হাগ সকলোৱে জানে আৰু হাগ কৰিলে এইটো সঁচা তথ্য যে হাগ কৰিলে আমাৰ মানুহৰ মনৰ বহুত টেনশ্যন, বহুত দুখ, সৰু সৰু দুখ দূৰ হৈ যায়। ডাঙৰ টেনশ্যন হয়তো দূৰ নহ'ব পাৰে, কিন্তু বহুতো সৰু সৰু কিছুমান টেনশ্যন থাকে, সেইবোৰ পাহৰি যোৱা যায় আৰু বহুত মনৰ শান্তি অনুভৱ হয়। তথ্য নম্বৰ 2, আমাৰ মতে বা আমাৰ মানুহৰ মতে কোনোবাক পচন্দ কৰাৰ বাবে মাত্ৰ কিছু সময়ৰহে প্ৰয়োজন হয়। তাৰপিছত আমি ভাবি লওঁ যে সেই ব্যক্তিজন বা সেই ল'ৰাজন বা ছোৱালীজন আমাৰ বাবে ভাল না বেয়া। এইটো আচলতে আমাৰ ভুল কথা, কাৰণ এইটো আচলতে তৎক্ষণাতে এজন মানুহক ভাল বা এজন মানুহক বেয়া বুলি ভাবি লোৱাটো ভাল কথা নহয়, কাৰণ সেই মানুহজনৰ ভিতৰৰ কথা কোনেও বুজি নাপায়। তথ্য নম্বৰ 1 কোৱাৰ আগতে যদি আপুনি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব। এনেকুৱা তথ্য আৰু লগতে ছায়েন্স আৰু টেকন'লজিৰ লগত জড়িত ভিডিঅ' বনাওঁ। যদি আপুনি নতুন আলহী তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পাৰিলে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। তথ্য নম্বৰ 1, যেতিয়া আপুনি আপোনাৰ পাৰ্টনাৰৰ চকুৰ ফালে একেৰাহে 5 মিনিট সময় চাবলৈ চেষ্টা কৰিব বা যদি চায়, তেতিয়া আপোনাৰ মনৰ হাৰ্টবিট মানে আপোনাৰ যিটো হাৰ্ট আছে সেই হাৰ্টৰ যিটো বিট মানে ধপধপনি আছে, সেই ধপধপনিটো আপোনাৰ পাৰ্টনাৰৰ লগত মিলাকৈ ধপধপিব ধৰে, মানে ধপধপ কৰিব ধৰে আপোনাৰ পাৰ্টনাৰৰ লগত মিলি থকাকৈ। তো আজি নিশ্চয় জানিব পাৰিলে, হয়নে?